এয়া দেখিছেনে কিবা এটা বনাওঁ বুলি একেবাৰে সাজু কৰি লৈছোঁ সকলোবোৰ কাটি কুটি তো কি বনাওঁ চাওঁচোন আহক আজি ঘৰৰে গোমধান গুটি এৰুৱাই মেলি ৰেডি কৰি লৈছোঁ আগতে এবাৰ বনাই খাই চাইছিলোঁ ঘৰতে কৈছিলে বনাবলৈ এনেকৈ খুব ভাল লাগিল খাই সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এইখিনিতে সকলোলৈকে মই মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ যিসকল লোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এক তেল গৰম কৰি পিঁয়াজ ভালদৰে ভাজি ল'ম অলপ সময় কাৰণে পিঁয়াজখিনি অকণমান ৰঙচুৱা নোহোৱাৰ আগে প্ৰায় মই এতিয়া নৰসিংহ পাতখিনি দি দিম বেছি লোৱা নাই নৰসিংহ পাত অকল এখিলাই লৈছোঁ আৰু লগতে কুটি থোৱা আদাখিনিও দি দিম মই এতিয়া ভালদৰে পিঁয়াজবোৰ ৰঙচুৱা হোৱাৰ পাছত এতিয়া মই ইয়াত গোমধানখিনি দি পিনে অলপ সময়লৈকে ভাজিম আৰু এইখিনিতে কওঁ গোমধানটো একেবাৰেই কোমলীয়া আছিল হয়তো বুঢ়া হ'লে খাবলৈ বেয়া লাগিবও পাৰে কিন্তু কোমলীয়া কাৰণে খাই কিন্তু বহুত ভাল লাগিল তো আপোনালোকে পাৰিলে কোমলীয়া গোমধানেই ল'ব এতিয়া হালধি আৰু নিমখ পৰিমাণ অনুসৰি দি ল'ম আৰু গোটেইখিনি ভালদৰে লৰাই লৈ অলপ সময়ৰ কাৰণে ৰাখি দিম বেছি সময় নালাগে খুব বেছি 2 মিনিটমান সময় তাৰপাছত এয়া ৰেডি হৈ যাব একেবাৰেই ঝটপট হোৱা ৰেচিপি হয় এইটো কেতিয়াবা আবেলি সময়ত আমি কি খাম কি নাখাম লাগি থকা সময়কণত ঘৰত যদি গোমধান আছে আপোনালোকে এইদৰে বনাই খাই চাব পাৰে গেছৰ ফ্লেম বন্ধ কৰাৰ আগে মই ফালি থোৱা জলকীয়াকেইটা ইয়াত দি দিম আৰু অলপ সময় লৰাই লৈ খুব বেছি 30 ছেকেণ্ডমান সময় ৰাখি মই গেছৰ ফ্লেম অফ কৰি দিম যিহেতু এয়া একেবাৰে কোমলীয়া গোমধান সেয়ে বেছি সময় যদি ৰাখোঁ তেতিয়া আপোনাৰ গোমধানবোৰ লিকটীয়া হৈ যাব খাবলৈ ভাল নালাগিব অলপ কোমল হৈ থকা সময়তে আমি নমাই দিম এয়া দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈ সিমানেই টেষ্টি হৈছিল পিছে এবাৰ ট্ৰাই কৰি চাব গোমধানৰ গুটিখিনি এৰুৱাৰ বাহিৰে ইয়াত বনোৱাত একেবাৰে সময় নালাগে আৰু খাবলৈও খুব টেষ্টি হয় এবাৰ ট্ৰাই কৰি চাবচোন আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই